everyone, welcome back to my YouTube channel. আপোনালোক সকলোলৈকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আপোনালোকক আহিবলগীয়া দিনবোৰ সবৰে যাতে ভাল হওক তাৰে মই কামনা কৰিলো। যেহেতু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলো, মই ইন্ট্ৰোডাকশন ভিডিঅ'টো দিয়াৰ পিছত বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিল কাৰণ কি মই অলপ ব্যস্ত আছিলো। কলেজ খুলিলে যেহেতু সো ক্লাছ হৈছে আৰু আমাৰ এক্সামসও হৈ আছে, সো তাৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলো। সো তাৰ বাবে মই আপোনালোকৰ আগত ক্ষমা খুজিছো, আপোনালোকে যাতে মোক বেয়া নাপায়। এতিয়াবা মই পুৰা চেষ্টা কৰি যাম, মই আপোনালোকক নিজৰ প্ৰতিটো ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। সো আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত। আজি ভিডিঅ'টো হৈছে যে শৰ্ট হেয়াৰত আমি কেনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল কৰিব পাৰোঁ। যেহেতু মোৰ নিজৰে শৰ্ট হেয়াৰ হয়, কিয়নো যে বিভিন্ন ধৰণৰ হেয়াৰ ষ্টাইল কৰি পেলাই মই নিজে বহুত ভাল পাওঁ। মই লাগিলে এই ওচৰৰ এইখিনি দোকান এখনলৈকে যাওঁ, লাগিলে মই তেতিয়া মানে কিবা এটা নিজে হেয়াৰ ষ্টাইল এটা কৰি মোৰ বহুত ভাল লাগে। সো এনে আগতে মোৰ বহুত দীঘল চুলি আছিলে, তেতিয়া মই বহুতখিনি হেয়াৰ ষ্টাইল কৰিছিলোঁ। কিন্তু যেতিয়াবা মই নিজৰ চুলিখিনি কাটি দিলোঁ, তেতিয়াবা মানে প্ৰায়ভাগ এনেকৈ মেলিয়ে যোৱা হয় বা কেতিয়াবা এনেকৈ ৰবাৰডাল মাৰি যোৱা হয়। সো আজি মই আপোনালোকৰ লগত সেইটোৰ ওপৰতে এটা ভিডিঅ' আনিছোঁ যে শৰ্ট হেয়াৰটোতো আপোনালোকে বিভিন্ন ধৰণৰ হেয়াৰ ষ্টাইল কৰিব পাৰে। সো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আগবাঢ়োঁ। আহকচোন কি হেয়াৰ ষ্টাইল কৰোঁ মই। প্ৰথম হেয়াৰ ষ্টাইলটোৰ বাবে আপোনালোকে চুলিখিনি প্ৰথমতে নিজৰ জটখিনি ভাঙি ল'ব। মোৰ জটখিনি ভঙাই আছে। তাৰপিছত মই নিজৰ চুলিখিনি ষ্ট্ৰেইট কৰা নাই, মোৰ এইখিনি নিজৰ নেচাৰেল চুলিয়ে হয়। সো প্ৰথম হেয়াৰ ষ্টাইলটোৰ কাৰণে আপুনি ছাইডত এনেকৈ সেউতা ফালি ল'ব। ছাইডত মোৰ ফলাই আছে বাৰু, তাৰপিছত জট ভাঙি পেলাই। সো আমি গোটেই চুলিখিনি নহয়, মাথো এই আধা চুলিখিনি আমি তেনেকৈ লৈ ল'ম। আপোনালোকেও ল'ব। আধা চুলিখিনি এনেকৈ আঁচুৰি পেলাই লৈ ল'ব। প্ৰথমতে আপুনি এনেকৈ ওপৰত ৰবৰডাল মাৰি ল'ব। যেনেকৈ আমি একোচা চুলিত বান্ধো তেনেকৈ হাফ মই লৈছোঁ ন, তাত এনেকৈ ওপৰত ৰবৰডাল মাৰি ল'ব। তাৰপিছত সেই একেডাল হেৰিতে ইমানখিনি মানত আকৌ এডাল ৰবৰ মাৰি দিব। মই এনেকুৱা ৰবৰ লৈছোঁ, আপোনালোকে বেলেগ ধৰণৰ ৰবৰ ল'ব পাৰে। মাৰি দিব এনেকৈ দুডাল ৰবৰ মাৰি দিব। তাৰপিছত সেই প্ৰথম ৰবৰডাল আৰু এই ৰবৰডালৰ মাজত যোনটো আছে গেপ আছে, তাত এই তলৰ এইডাল ভৰাই দিব। মাজেদি ভৰাই পেলাই তলেদি উলিয়াই আনিব। উলিয়াই অনাৰ পিছত যেনেকৈ আমি খোপা বান্ধো তেনেকৈ ৰোল কৰি পেলাই তাত ক্লিপ মাৰি দিব। যাতে আপোনাৰ বস্তুটো ঢিলা হৈ পৰি নাযায়। হৈ গৈছে মোৰ প্ৰথম হেয়াৰ ষ্টাইলটো। সো এইটো প্ৰথম হেয়াৰ ষ্টাইল। ছেকেণ্ড হেয়াৰ ষ্টাইলটো কৰি চাওঁ, আহকচোন। ছেকেণ্ড হেয়াৰ ষ্টাইলটো আপোনালোকৰ কৰিবলৈ একে ছাইডত এনেকৈ কৰি পেলাই চুলিখিনি জটটো ভাঙি ল'ব। তাৰপিছত এনেকৈ অলপমান চুলি লৈ ল'ব। অলপমান চুলি লৈ পেলাই তাত 3টা পাৰ্ট কৰিব। যেনেকৈ আমি বেনি গাঁঠো তেনেকৈ 3টা পাৰ্ট কৰিব।
তিনটা পাৰ্ট কৰি পেলাই এনেকৈ লৈ ল'ব তাৰপিছত মাজৰ ডাল যোনডাল এডাল মাজৰ সেইডাল এই পিনৰ ডালত এনেকৈ হেৰি কৰি দিব দুবাৰকৈ কৰিব তাৰপিছত এইডাল সোমাব এইডাল এনেকৈ সোমাব ঠিক তেনেদৰে আকৌ এইডাল একে প্ৰচেছত দুবাৰকৈ কৰিব আৰু এইডাল এবাৰ তেনেকৈ কৰি ল'ব তেনেদৰে বেনি কথাৰ নিচিনাকৈ আমি কৰি যাম খালি এই পিনৰ যোনডাল আছে সেইটো দুবাৰকৈ কৰি পেলাই এই পিনৰ ডাল আমি এবাৰকৈ কৰিম সো তেনেকৈ আপোনালোকে কৰি যাব বেনিডাল গাঁঠি পেলাই মাজে মাজে এই যোনডাল হেৰি হয় এনেকৈ ওপৰলৈ উঠাই দিব এনেকৈ কাষৰ বেনিডাল ওপৰলৈ এনেকৈ হাতখনেৰে উঠাই দিব এয়া দেখিছে এনেকৈ তললৈকৈ উঠাই দিব তাৰপিছত আপোনালোকে ক্লিপেদি মাৰি দিব সো এইটো হৈছে সেকেন্ড হেয়াৰ ষ্টাইলটো বহুত সিম্পল হয় আপোনালোকে যিকোনো আউটফিটছৰ লগত এই হেয়াৰ ষ্টাইলটো কৰিব পাৰিব এতিয়া আমি 3 নম্বৰ হেয়াৰ ষ্টাইলটোলৈ আগবাঢ়ো 3 নম্বৰ হেয়াৰ ষ্টাইলটোৰ বাবে আপুনি প্ৰথমতে মাজত এনেকৈ সেউতা ফালি ল'ব কেতিয়াবা আমি ব্যস্ততাৰ মাজতো ঘপককৈ এনেকৈ বান্ধি ল'ব পাৰোঁ বেছি সময় নালাগে এই হেয়াৰ ষ্টাইলটোৰ কাৰণে আমি এনেকৈ হাতে দিয়ে আপুনি ফণী ইউজ নকৰিলেও হ'ব হাতে দিয়ে আমি গোটেই চুলিখিনি লৈ লওঁ আপোনালোকে যদি ফণী ইউজ কৰে ফণীও ইউজ কৰিব পাৰে কিন্তু হাতে দিও আমি হেয়াৰ ষ্টাইলটো কৰিব পাৰিম তাৰপিছত ৰবৰ বেণ্ড এডাল মাৰি দিম বহুত ইজি হয় হেয়াৰ ষ্টাইলটো যেহেতু সৰু চুলিৰ কাৰণে আমি ভাবোঁ ন আমি খোপা চোপা বান্ধিব নোৱাৰোঁ কিন্তু আপোনালোকে ইচ্ছা কৰিলে এই হেয়াৰ ষ্টাইলটো কৰিব পাৰিব যিকোনো চাদৰ মেখেলা বা শাৰী বা সালৱাৰ কামিজ কুৰ্তিৰ লগত আপোনালোকে এই হেয়াৰ ষ্টাইলটো কৰিব পাৰিব বান্ধা পিছত এনেকৈ পকাই পেলাই পকাই দিব খোপা মাৰে যেনেকৈ খোপা মৰা নিচিনাকৈ পকাই দিব পকাই পেলাই সাইডত ক্লিপ মাৰি দিব এনেকৈ সাইডত ক্লিপ মাৰি দিব বহুত ইজি হয় আপোনালোকৰ বেছি সময় নালাগে এইটো 3 নম্বৰ হেয়াৰ ষ্টাইলটো আজি ভিডিঅ'টোত এইকেইটা হেয়াৰ ষ্টাইলে আপোনালোকৰ যদি হেয়াৰ ষ্টাইলকেইটা ভাল লাগিছে তেনেহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু ট্ৰাই কৰি পেলাই মোক কমেণ্ট কৰিব যে মই ট্ৰাই কৰিছিলোঁ মই এনেকুৱা ভিডিঅ' আৰু লৈ আহিম তো আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল খুব জলদি মই এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ যিসকল নতুন
হয় মোৰ চেনেলত তেওঁলোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'টো আপোনালোকক গম পাই যায় আগতীয়াকৈ আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটি আন